মা, অ' মা, আহাচোন। কথা কেইটামান আলোচনা কৰিবলৈ আছে। ভিতৰলৈ আহাচোন। আইঅ, কিবা কথা কয় সি আজি মোক, কিবা তেল মাৰিবলৈ ওচৰলৈ মাতিছে। এনে কি আলোচনা কৰিব কথা আছে ইয়াৰ। মা, মহালয়া আহিলে নহয়। দুৰ্গা পূজা যে পালেহি তুমি জানা নাই? আইদেউ কাহিনী বেলেগ। মা, মনত আছে নহয় তোমাৰ? মই কেতিয়াই নতুন কাপোৰ লোৱা, কিমান দিন হ'ল কাপোৰ কানি লোৱা নাই। মোক কেতিয়া কাপোৰ দিছিলে তোমাৰ মনত আছে? আছে আছে। যোৱাবাৰ শংকৰ জয়ন্তী হওঁতে তোমাক নতুন মেখেলা চাদৰ কিনি দিছিলোঁ, চেণ্ডেল কিনি দিছিলোঁ, পাটৰ গামোচা কিনি দিছিলোঁ। মনত আছে নহয় মোৰ? অঁ মনত আছে দেখোন তোমাৰ। তাৰপিছত বিহু আহিলে ক'ত বিহু কাপোৰ ল'ব পালোঁ জানো? আমাৰ ইমান মৰমৰ বিহুটো হালধি মাহে গা ধুলোঁ, নতুন কাপোৰ এটা গাত লগাবলৈ নাপালোঁ। লকডাউন বুলি নতুন কাপোৰ নাপালোঁ, ক'তো ফুৰিব যাবলৈ নাপালোঁ। এতিয়া আকৌ দুৰ্গা পূজা আহিছে, এতিয়াও লকডাউন। এনেকৈ হ'লে কেনেকৈ হ'ব? দেশৰ পৰিস্থিতি তেনেকুৱা, মই কি কৰিম বাৰু? লকডাউন মই নিজে দিয়া নাই নহয়। ৰ'বা, পাপাৰ লগত কথা পাতিলে দেখা যাব। জুলাই মাহত গৰম বন্ধত ফুৰিবলৈ যাওঁ নতুন কাপোৰ পিন্ধি, এবাৰ সেয়াও নহ'ল। স্কুলৰ ইউনিফৰ্মো নতুন নাই, স্কুল যাবও নাপাওঁ। জুলাই মাহত বন্ধ বুলি ক'তো ফুৰিব যাব নাপালোঁ, বিহু বুলি ফুৰিব যাব নাপালোঁ। এতিয়া দুৰ্গা পূজা বুলি কাপোৰ কেইযোৰমান নল'ম নেকি মই? ল'বা, কি মন যায় তাকে ল'বাগৈ। পাপাৰ লগত যাবা, কিন্তু ঘৰলৈ কৰোণা লৈ নাহিবা। তুমি পাপাক ক'বা, পাপাক ৰাজি কৰাবা। পাপাই নিব নেকি মোক? নালাগে বুলি ক'ব। দুৰ্গা পূজা বুলি ক'লে কিমান ভাল লাগে। ইমান ধুনীয়া ধুনীয়া জিলিক জালাক কাপোৰ লওঁ, খাৰুমণি লওঁ, চেণ্ডেল লওঁ, ফুৰিবলৈ যাওঁ। এতিয়া সেইবোৰ একো নাই, সকলোবোৰ আশাৰ সপোন হৈ ৰ'ল। আহিব আই, আৰু ভাল দিন আহিব। এই এবছৰহে, এই কৰোণা যদি গুচি যায়, আকৌ তেনেকুৱা ভাল দিন আহিব নহয়। আমি বিহু চাব যাম, নতুন কাপোৰ ল'ম, ফাংচন পাতিম, কিমান ভাল লাগিব। হৈছে আৰু সেইবোৰ আশা কৰিব নোৱাৰি আৰু। মোক নতুন কাপোৰ লাগিব বুলি কৈছোঁ, লাগিবই। ৰাম, তুমি বুজি নোপোৱা কেলে বাৰু? কাপোৰ ল'বা, আনিবা, আকৌ লৈ যাবা, এনেই থৈ দিয়া হ'ব কাপোৰবোৰ। তাৰপৰা ছুটি হ'ব, এবছৰ পিছত তুমি পিন্ধিব নোৱাৰিবা। ঘৰতে পিন্ধিম, ঘৰতে থাকিম, ঘৰতে ভিডিঅ' বনাম সেইবোৰ কাপোৰ পিন্ধি। কথা সেইটো, ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ভিডিঅ' বনাই ইউটিউবত দিয়া ধান্দাত আছে। ইফালে লকডাউন, টকা পইচা কিমান দিগদাৰ হৈছে, বিজনেছ ডাউন, তাই ক'ত বুজিব। মা, আজি পাপাক ক'বা দেই, আজি বজাৰলৈ যামেই, মোক পূজা কাপোৰ লাগিবই। ৰ'বা, পাপা ঘৰত নাই নহয়, দুদিনৰ কাৰণে ওলাই গৈছে এতিয়া গুৱাহাটীলৈ। বিলবোৰ পাছ হ'লেহে, লকডাউনৰ কাৰণে অফিচবোৰ বন্ধ, কিমান খেলি মেলি হৈ আছে। বিল পাছ হ'লে টকা হ'লে তোমাক লৈ যাব নহয় বজাৰলৈ। মই সেইবোৰ নাজানো, আগৰ জমা টকা নাই নেকি? মই এযোৰ কাপোৰ দিবলৈ বিল পাছ হ'ব লাগেনে পাপা? মোক নতুন কাপোৰ লাগিবই। তোমাক বুজাই লাভ নাই আৰু। যি টকা আছিল শাক পাতৰ ইমান জুই চাই দাম দেখা নাই? ডেইলি শাক পাত আনোতে যায়, তোমাকতো মাছ মাংস লাগেই, ড্ৰাই ফ্ৰুট লাগেই, এইবোৰ আনোতে কিমান টকা যায়। জমা টকা যিমান আছিলে খাই শেষেই হ'ল দেখোন। মোক মাছ মাংস খোৱাতে টকা যায়, কিন্তু ধলো বোলো সেই কুকুৰকেইটাক যে মাছ মাংস ডেইলি লাগে, মাংস ডেইলি লাগে যে সিহঁতক, মেকুৰীকেইটাক যে মাছ দিয়ে, সিহঁতে নাখায়, মোতকৈ বেছিয়ে খায় সিহঁতে। আইঅ দেখি, কুকুৰ মেকুৰীকেইটাও তাৰ লগত তুলনা কৰিলে। ৰাম, কুকুৰ মেকুৰীক মাছ মাংস খোৱা, মোক কিয় তুলনা কৰিছে? মই তোমালোকৰ একমাত্ৰ ছোৱালী। দুৰ্গা পূজাটো আহিছে আজি, ইমান দিন হ'ল মই কাপোৰ লোৱা নাই, নতুন কাপোৰ। এবছৰ মই নতুন কাপোৰ খুজিছোঁ, এতিয়া দোকান সময় সকলোবোৰ খুলিলে, সকলো লকডাউন খুলিলে। ৰ'বা পাপা আহক, তাৰপিছত কথা পাতিম, তাৰপিছত তোমাক লৈ যাব। এতিয়া তুমি অকণমান শান্তিয়ে থাকাচোন, পঢ়া শুনা কৰি থাকা ঘৰত সোমাই। মোক পঢ়িব দিছা, পঢ়িছোঁ, গান গাব দিছা, গান গাইছোঁ, মোৰ সকলোবোৰ ক্লিয়াৰ কৰি গৈছে পঢ়া শুনা। তোমালোকে কি বুজিবা, মই ঘৰত সোমাই কিমান টেনশ্যনত সোমাই থাকোঁ। ৰ'বা, মোৰ যদি ক'ৰবাত হাঁচতি টকা আছে, মই কেইটামান চাম, তোমাক লৈ যাম, ময়ে লৈ যাম তোমাক। এতিয়া তুমি সেইবোৰ দিগদাৰ দি নাথাকিবা, মোৰ কামৰ সময়ত। তোমাক নতুন কাপোৰ লাগে, যি লাগে তাকে ল'বা। এতিয়া নহয়, এই দুটা দিন ৰখা, মোৰ টকাই তোমাক নতুন কাপোৰ কিনি দিম দুৰ্গা পূজা বুলি। কিন্তু দুৰ্গা পূজা বুলি ক'তো ওলাই যাব নোপোৱা, সেইটো মনত ৰাখিবা। নাযাওঁ মা, মই ক'তো নাযাওঁ, ঘৰতে থাকিম। কিন্তু মোক নতুন কাপোৰ, নতুন চেণ্ডেল আৰু এটা ধুনীয়া পাৰ্চ কিনি দিবা। থেংক ইউ। তাক ফূৰ্তিছা, মোক থেংক ইউ বুলি ক'ব লাগিছে। কি ক'বা আৰু, এয়াই ল'ৰা ছোৱালী সুখ, এই সুখকণ দিব পাৰিলে শান্তি লাগে আৰু।
নমস্কাৰ। আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ আৰু কমেণ্ট কৰিব। Thanks for watching.